মৰমৰ অনুভৱ অন্তঃস্পৰ্শা আন্তৰিকতাৰ ভঁৰাল তোমালৈ প্ৰেৰণ কৰিলোঁ। নিশ্চয়তাৰে আদৰিবা। বহু বিৰতিৰ অন্তত নীলা চিৰাহীৰে উকা কাগজখিলাত তোমালৈ একলম লিখাৰ অত্যন্ত স্পৃহা। ইয়াৰ কাৰণ বুজাত হয়তো তুমি বিৰল। একেজন বিধাতাৰ আশীৰ্বাদ কুশলে আছা তুমি, জানো। তথাপিও তোমাৰ জীৱনৰ গতিধাৰা সলনি কৰিলা নিশ্চয়। নহ'লে এবাৰলৈও সুধিবলৈ সময় নহ'লহেঁতেন নে মোৰ হৃদয়ত কিহৰ অসুখ? তুমি যদি এই মুহূৰ্তত থাকিলাহেঁতেন, আকণ্ঠ উজাৰি দাঙি ধৰিলোহেঁতেন সেউজীয়া হৃদয়, সাঁচিপতীয়া কাগজত মেৰিয়াই থোৱা ৰহস্য। তোমাৰ অনুপস্থিতিত কেনেকৈ ছবি আঁকো, কিদৰে সপোন ৰচোঁ, যি থকাৰ দুৰ্বাসা, বোকাময় পথত কেনেকৈ খপি খপি খোজ দিওঁ, মেঘৰ উন্দোলনীয়ে তিয়াই পেলোৱা জুৰুলি জুপুৰি কৰা ৰিহাযোৰ কিদৰে দুহাতে সাৱটি ৰাখোঁ, তাক চাবলৈতো তোমাৰ সময়ৰ অভাৱ নহয় জানো? দুটা টোপাল নিগৰি বাগৰি আহে, খং অভিমানে ভৰি পৰে অনুপম হৃদয়। কিহৰ তাৰণত আঁতৰি গ'লা? ব্যক্তিগত স্বাৰ্থ কাৰণ বিচাৰি পাইছিলানে? কথাবোৰ কেৱল তুমিয়ে কৈ গ'লা লোকক, উত্তৰ দিয়াৰ সুযোগো মই নাপালোঁ। তুমি আঁতৰি গ'লা। তৰা ফুলৰ বুটা বচা সেই প্ৰেমৰ সপোন সামৰি ময়ো খোজ দিলোঁ বাস্তৱৰ শিলাময় পথত। নিম্ন মধ্যবিত্তীয় মোৰ পৰিয়াল, দেউতাই সজা আছাম টাইপৰ ঘৰটোত চাৰিজনীয়া সদস্যৰে জীৱন। ভাইটিও দিনক দিনে ডাঙৰ হৈ আহিছে। মাৰ কষ্ট দেখি হুমুনিয়াৰ বাদে একো দিব নোৱাৰোঁ। দেউতা ৰিটায়াৰ হ'বলৈ 2 বছৰ আছে। মহাবিদ্যালয়ৰ ছাত্ৰীৰ আৱাসত থাকোঁ। কলেজৰ মাজৰ পৰিৱেশতে নিজক পঢ়িবলৈ চেষ্টা কৰোঁ। কৃষ্ণচূড়া কেইজোপাক দেখি বহু কল্পনা কৰোঁ, কিন্তু নিমিষতে পাহৰি পেলাওঁ। কাৰণ তুমিতো জানাই নিশ্চয়। দিনটোৰ শেষত বিধ্বস্ত হৈ পঢ়া টেবুলত বহোঁ, কিন্তু নাই, নোৱাৰোঁ। অজান আকাংক্ষাত উঠি বাঢ়ি ফুৰোঁ। দুহাতেৰে ঢাকি ৰাখোঁ নয়ন। কোৱা, সেমেকা দুগাল শুকুৱাবলৈ আহৰি হ'বনে? উভতি অহাৰ সময় এতিয়াও আছেনে? নিৰলে এবাৰ অনুভৱ কৰোঁ। মই জানো তুমি উভতি আহিবা। আমাৰ অসম্পূৰ্ণ ডায়েৰী, তাহানিৰ পৰিকল্পনা, আধা হৈ ৰোৱা ওম নামৰ কিতাপখন সম্পূৰ্ণ কৰিবলৈ, সমাপ্ত কৰিবলৈ। কিন্তু মই তোমাৰ উত্তৰ দিবলৈ নিৰুপায়। কিজানিবা তেতিয়ালৈ বহু দেৰি হ'ব। তুমি অবিহনেও মোৰ জীৱন এখিলা সৰাপাতৰ দৰে, যি তাৰ জীৱন গতিৰ আদি অন্ত নাজানে। হয়তো ভালকৈয়ে জানো, তথাপিও শেষত কিনো ক'ম? তোমালৈ থকা অকৃত্ৰিম ভালপোৱাৰে সৈতে তোমাৰ লাজৰ হাঁহিটোক সোঁৱৰণিৰ শুভ দিনত এগছি চাকু জ্বলোৱাৰ প্ৰতিশ্ৰুতি দি নীৰৱে কামকুশল কামনা